হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই আণ্ডাৰ মিনি ব্লগ। আজি পটককৈ বৰ ডাঙৰ কথা এটা হৈ গ'ল নহয়। মানে কি জানেনে, মই আজি ৰাতিপুৱা 6টাতে উঠিলোঁ আৰু সেইকাৰণে ধুনীয়াকৈ ওলাই আহিলোঁ আমি চাৰিজনী বৰপুখুৰী পাৰলৈ। এনেই ইমান সোনকালে উঠা নহয়, আজি সোনকালে উঠিলোঁ যেতিয়া অকণমান খোজকাঢ়োঁ বুলি আহিলোঁ বৰপুখুৰী পাৰলৈ। ইয়াৰ ৰাতিপুৱাৰ ভিউটো খুব বেছি ভাল লাগে, চাওকচোন কিমান ধুনীয়া পৰিৱেশটো। তাৰ পাছতে নিকিহঁতে আহি পেলাই কিবা কিবি পুলি ৰোৱাত লাগিলে, মই নাই কৰা বাৰু। মই বোলো অকণমান পঢ়িয়ে লওঁ, এতিয়া ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু ভিডিঅ'টো কৰি থাকোঁতে পটককৈ এইটো দেখিলোঁ নহয়, জানো পাই কি উঠিছে। এতিয়া মই বহি থাকোঁতে নিকি আহি পেলাই দিলেহি জলপান, দুইজনে খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া ৰিয়াৰ লগত অকণমান ধেমালি কৰিলোঁ আৰু এতিয়া সময় হ'ল অন্নবতী গ্ৰহণ কৰাৰ। ধুনীয়াকৈ দুপৰীয়া ভাত সাজ খাই ল'লোঁ আৰু ডাইৰেক্ট সন্ধিয়া আমি ওলাই আহিলোঁ বজাৰ কৰিবলৈ, মানে বিশাললৈ। তাৰপিছত বিশালৰ পৰা ওলাই গৈ পেলাই এখন হোটেলত সোমালোঁ। মানে ওলাই আহিলেতো একাপ চাহৰ খুবেই বেছি প্ৰয়োজন হয়, নহয় জানো। তাৰপিছত ঘৰত আহি খালোঁ মেগী। আজিলৈ এৰিছোঁ, নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম, বাই বাই।